হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰ বৰ্তমান ভাল আগৰ লেখীয়াকৈ আছোঁ। আৰু আজি অকণমান বেলেগ ধৰণৰ ভিডিঅ' এটা বনাবলৈ গৈছোঁ। ভিডিঅ'টো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা বনাইছোঁ আৰু ভিডিঅ'টো মোক কি দেখুৱাবলৈ গৈছোঁ আপোনালোকে এবাৰ চাওক। আৰু মই ভাবিছোঁ ভিডিঅ'টোৰ পৰা অকণমান কাৰোবাৰ অকণমান উপকাৰ হ'ব বুলি ভাবিছোঁ আৰু নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই ভিডিঅ'টো বনাইছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ভিডিঅ' বনাই আপোনালোকে এবাৰ চাওক। আৰু এইখন হৈছে মোৰ টাটা নেনো। এই নেনোখনৰ অকণমান কেইদিনমানৰ আগত প্ৰব্লেম এটা পাই আছিলোঁ আৰু প্ৰব্লেমটো এতিয়া মই ছল্ভ কৰিলোঁ। আপোনালোকে কি কৰি পেলাই ছল্ভ কৰিলোঁ আপোনালোকে অকণমান চাই লওক আৰু আপোনালোকেও দেখাই আছোঁ। কাৰোবাৰ যদি টাটা নেনো আছে বা অন্য গাড়ী হ'লেও এই প্ৰব্লেম যদি তেনেকুৱা পাইছে, আপোনালোকে সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগিব মই তাক অকণমান দেখাবলৈ গৈছোঁ। আৰু মোৰ এই অভিজ্ঞতাটো মোৰ নিজৰ ফালৰ পৰা পাই পেলাই আপোনালোকক মানে ক'বলৈ গৈছোঁ। গ'লক মই কি বস্তুটো লগাই পেলাই আপোনালোকক ছল্ভ কৰিলোঁ। আপোনালোকৰ প্ৰত্যেকখন গাড়ীতে জানেই আপোনালোকৰ ৰেডিঅ'টাৰ থাকে। ৰেডিঅ'টাৰ যিটো কুলেণ্ট ভাই, কুলেণ্টৰ পানীটো যদি কিছুমান কমি গৈ থাকে, ভৰোৱা 10-15 কিলোমিটাৰ চলোৱাৰ পিছতে যদি ৰেডিঅ'টাৰ পানীটো যদি কমি যায়, তেতিয়া আপোনালোকে মেকানিকৰ ওচৰলৈ নিয়াৰ লগে লগে মেকানিকে আপোনালোকক চাই কিছুমান খৰচ বহুত দেখাই দিয়ে আৰু কিছুমানক কৈ দিয়ে যে আপোনাৰ গাড়ীখনৰ মানে গাস্কেট গৈছে বা মেইন ইঞ্জিনৰ আপোনাৰ হেড গাস্কেট গৈছে, এনেকুৱাবিলাক কথা কৈ কিছুমান মানে ভয় খুৱাই দিয়ে। মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে আৰু সেইবাবে মই ভিডিঅ'টো বনালোঁ আৰু মই সেই প্ৰব্লেমটো কেইটকামান পইচাতে ছল্ভ কৰিলোঁ। আৰু মেকানিকৰ ওচৰত নিওঁতে মেকানিকে মোক ক'লে যে আপোনাৰ হেড গাস্কেট গ'ল, আপোনাৰ এইটো প্ৰব্লেমটো আপোনাৰ ইঞ্জিন খুলিব লাগিব, এনেকুৱাবিলাক কিছুমান কথা ক'লে। ময়ো ভয় খালোঁ আৰু মই পিছত চিন্তা কৰি অকণমান ভাবি চিন্তি চালোঁ আৰু নিজে অকণমান মানে কিনো হৈছে তাকে অকণমান অভিজ্ঞতাৰ ফালৰ পৰা নিজে চালোঁ কি প্ৰব্লেমটো হ'লে কি হয়। আৰু সেইমতে মই বস্তুটো যেতিয়া লগাই দিলোঁ আৰু সেই প্ৰব্লেমটো এতিয়া মই বৰ্তমান পোৱা নাই। আৰু মই তেনেকৈ চলাইছোঁ 30-40 কিলোমিটাৰ এতিয়া চলাই পেলাই মই সেই প্ৰব্লেমটো এতিয়ালৈকে পোৱা নাই। আৰু আপোনালোকক দেখাই আছোঁ কি বস্তুটো লগাই পিনে মই প্ৰব্লেমটো ছল্ভ কৰিলোঁ। আৰু আপোনালোকে জানে ইঞ্জিনটো নেনৰ সদায় বেক চাইডে থাকে, ফ্ৰণ্ট চাইডে মানে ইঞ্জিন নাথাকে। আৰু তেল ভৰোৱা হেৰিটোত ফ্ৰণ্ট চাইডে থাকে আৰু আপোনাৰ স্পেয়াৰ চকাটো থাকে। বাকী সম্পূৰ্ণ বেক চাইডলৈ আপোনাৰ ইঞ্জিন থাকে। আপোনাৰ ইঞ্জিনটো খুলিবলৈ হ'লে আপোনাৰ পিছফালৰ এই ছিটটো পেলাই ল'ব লাগিব। আপোনাৰ ছিটটো পেলাই লৈছোঁ। এই ছিটটো আপোনালোকে এনেকৈ পেলাই ল'ব লাগিব। পেলাই লৈ আপোনাৰ এই কভাৰটো খুলিব লাগিব। মই কভাৰটো খুলি আছোঁ, আপোনালোকক দেখাই আছোঁ কভাৰটো খুলি। মই বাকীকেইটা নট খুলি থৈছোঁ। মানে কি হয়, গোটেইকেইটা নট লগাই থ'লে আপোনাৰ খুলি থোৱাতে টাইম বেছি লাগে আৰু দুটা নট লগাই থ'লে হয়, কভাৰটো মাত্ৰ টান হৈ থাকিবৰ কাৰণে লাগে। মই খুলি দেখাই আছোঁ আপোনালোকক। আৰু অকণমান মানে খৰচতে আপোনাৰ বহুত মানে মেকানিকে খৰচ দেখাই দিয়ে। নজনা ক্ষেত্ৰত আচলতে এইটো কথা হয়। মানে ইয়াৰ মেইন কথা হ'ল আপোনালোকে গাড়ীৰ বিষয়ে যদি কম মানে অভিজ্ঞতা থাকে, তেতিয়া মানে মেকানিকৰ ওচৰলৈ নিয়াৰ লগে লগে আপোনালোকে গাড়ীখন যেতিয়া দি থৈ আহিব, মেকানিকে আপোনালোকক মানে অকণমান কিবা এটা কৰিয়ে আপোনালোকক বাকী বেছি মানে খৰচ বঢ়াই দিয়ে। আৰু মই দেখাই আছোঁ আপোনালোকক। আৰু এইখনেই হৈছে আপোনাৰ ৰেডিঅ'টাৰখনে আপোনাৰ এক কাষখন আপোনালোকক খুলি চাব। আৰু ইয়াত আছে আপোনাৰ ৰেডিঅ'টাৰ টেংকি, মানে পানীটো যিটো আপোনাৰ ইয়াৰ পৰা ব্ৰেক মাৰে। আৰু ইয়াত আপোনালোকৰ যেতিয়া পানীটো ইয়াত কমি যায়, আপোনালোকে তেতিয়া আপোনালোকে ভাবে যে ইঞ্জিনটো মানে যিটো হেড গাস্কেটলৈ পানীটো গুচি গৈছে বুলি ভাবে। আৰু মেকানিকেও তেনেকৈ কয়, মানে হেড গাস্কেট গৈছে, আপোনাৰ হেড গাস্কেটত আপোনাৰ পানী গুচি গৈছে সেনেকৈ বুলিয়ে কয়। আৰু মোকো তেনেকৈ কৈছিলে আৰু মই তেতিয়া ভয় খাইছিলোঁ অলপমান। ভয় খাই পেলাই মই নিজেই তাৰপৰা চিন্তা কৰিলোঁ কি হ'লে কি হয়। তাৰপৰা ৰ'ব দেখাই আছোঁ। আৰু আপোনালোকে গাড়ীখন ষ্টাৰ্ট কৰি পেলাই আপোনালোকে এই কাষখন খুলি পেলাই অলপ দেৰি আপোনালোকে এই কাষখন আপোনালোকে অলপ দেৰি খুলি পেলাই এনেকৈ ৰাখি থৈ দিব। আৰু ইঞ্জিনটো ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকে চাব ইয়াত বুকনি চাউণ্ড কৰিছে নেকি। ইয়াত বুকনি যদি চাউণ্ড কৰে তেতিয়া হেড গাস্কেট যায় বুলি কয়। আৰু আপোনালোকে ষ্টাৰ্ট দিয়াৰ পিছত মানে বেক চাইডলৈ গৈ আপোনাৰ চাইলেঞ্চাৰ বাবে যদি বগা ধোঁৱা মাৰে, তেতিয়াও মানে হেড গাস্কেট যোৱাৰ অকণমান চান্স থাকে। কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিলে, সেইকাৰণে মই ভাবিলোঁ হেড গাস্কেট মোৰ যোৱা নাই। আৰু মই পিছত কি কৰিলোঁ, আপোনাৰ একদম কম খৰচতে আপোনাৰ এই বস্তুটো আপোনালোকে চাব। ইয়াত আপোনালোকৰ এই ছাইডত এটা ফুটা থাকে, দেখিছে ফুটাটো, হোলটো এইটো মই দেখাই আছোঁ। এইটো হোলটো, এই হোলটো যদি আপোনালোকৰ বন্ধ হৈ যায় বা এই ছাইডৰ ৰাবাৰটো যদি কেনেকৈ যদি ঘা লাগি ছিগি যায়। আৰু মই পুৰণাটো দেখাই আছোঁ ৰ'ব আপোনালোকক কেনেকুৱা আছিলে পুৰণাটো। আৰু চাওক এতিয়া আমাৰ এই আগত যিটো লাগি আছিলে এইটো পুৰণা আছিলে আগৰ। এইটো মানে ওপৰত যিটো ৰাবাৰটো দেখিছে নহয়, ৰাবাৰটো এইটো চাওক আপোনাৰ এইটো দেখিছে ৰাবাৰটো ছাইডটো এনেকৈ ঘা লাগি গ'ল। আৰু এই বস্তুটো এনেকৈ ঘা লাগি যোৱাৰ লগে লগে আপোনাৰ আৰু ভিতৰৰ ছাইডে এই হোলটো যিটো আছিলে,
হলটো মানে জাম হৈ পেলাই ভিতৰৰ সেই ফুটাটো যে দেখিছে ফুটাটো জাম হৈ গৈছিলে জাম হৈ যোৱাৰ কাৰণে কি হয় আপোনাৰ কাষখন মাৰি থৈ দিলে আপোনাৰ যেতিয়া গৰম হৈ যায় মানে ৰেডিয়েটাৰখন ইঞ্জিনটো যেতিয়া গৰম হয় তাৰ যিটো মানে ভাপ উৰিব লাগে মানে সেই বস্তুটো ব্ৰেক হৈ পেলাই আপোনাৰ টেংকিলৈ আহিব লাগে কিন্তু টেংকিলৈ নহয় আগতে কি হয় ছাইডেদি আপোনাৰ এই ৰাবাৰটোৰ কাৰণে ছাইডেদি বস্তুটো মানে উৰি গুচি যায় মানে ভাপ হৈ পেলাই পানীটো আৰু তেতিয়া আপোনাৰ কি হয় বস্তুটো মানে তাত কমি যায় পানীটো আৰু সেই বস্তুটোৰ কাৰণে আপোনাৰ এই প্ৰব্লেমটো দিয়ে আৰু মই যেতিয়া চিন্তা কৰি চালোঁ আৰু বস্তুটো উলিয়াই চালোঁ ৰাবাৰটো কিনাৰে কিনাৰে এই বস্তুটো এনেকৈ যেতিয়া ঘাঁ লাগি দেখিছোঁ মোক হেৰি হৈ গৈছে এইটোতো নিশ্চয় আপোনাৰ কিবা এটা কাৰণেতো দিয়ে ৰাবাৰটো ন আৰু মই সেই কথা চিন্তা কৰিলোঁ যে এই বস্তুটো কেলৈ এনেকুৱা হৈছে আৰু চিন্তা কৰি পেলাই তাৰপৰা ৰাবাৰ মই এইটো বেয়া হৈ যোৱা দেখি পেলাই মই নতুনকৈ এটা এইটো কিনি আনিলোঁ বেছি পইচা নহয় আপোনাৰ এইটো ৰেটটো আপোনাৰ মাত্ৰ দেখিছে এইটো 165 কিমান আছিলে 160লৈ যাব আৰু এইটো মেড ইন ইণ্ডিয়া হয় মেড ইন ইণ্ডিয়া দেখিছে আপোনালোকে ইয়াত মেড ইন ইণ্ডিয়া দেখিছে এই 163 আৰু এই বস্তুটো কিনি আনি পেলাই মই এতিয়া যেতিয়া এইটো বস্তু নতুনকৈ লগাই দিয়াৰ পিছত আৰু মই এতিয়া 30-40 কিলোমিটাৰ চলাইছোঁ আগতে প্ৰায় 10-15 কিলোমিটাৰ চলালে মোৰ যিটো পানী কমি যোৱা দেখিছিলোঁ আৰু এতিয়া মই 30-40 কিলোমিটাৰ চলাই চাইছোঁ কিন্তু মোৰ এতিয়া সেইটো প্ৰব্লেম নাই দিয়া আৰু চাওকচোন বাৰু এই সাধাৰণ এটা অকণমানি বস্তুৰ কাৰণে কিমানখিনি খৰচ বাঢ়ি যায় নজনা ক্ষেত্ৰত আৰু মই এই বস্তুটো এই ভিডিঅ'টো এইকাৰণেই বনালোঁ যে আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা প্ৰব্লেম দিছে তেতিয়া আপোনালোকে অন্য চিন্তা কৰাৰ আগতে মানে খৰচ কৰাৰ আগতে আপোনালোকে ফাৰ্ষ্ট টাইম এই বস্তুটো এবাৰ লগাই চাব যদি এইটো লগোৱাৰ পিছতো যদি তেনেকুৱা হৈছে তেতিয়া কথাটো মানে বেলেগ তেতিয়া ইঞ্জিনৰ কিবা প্ৰব্লেম হ'ব পাৰে মই সিমানটো বিষয়ে নাজানো কিন্তু মই এই বস্তুটো যেতিয়া লগোৱাৰ পিছত যেতিয়া চল্ভ মানে হ'ল প্ৰব্লেমটো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ ক্ষেত্ৰতো যদি এনেকুৱা কিছুমানৰ হৈছে তেতিয়া অকল নেনো গাড়ী বুলিয়ে নহয় বা অন্য গাড়ীবোৰো এই বস্তুটো থাকেই আৰু এই বস্তুটো আপোনাৰ নম্বৰটো মিলাই ল'ব ইয়াত দেখিছে নহয় 1.1 এনেকৈ লিখা আছে ছাইডত আৰু এই পুৰণাটোত কেনেকৈ লিখা আছে সেইটো চাই ল'ব আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে অকণমান লাইক আৰু শ্বেয়াৰ কমেণ্ট এইবিলাক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰ অকণমান সুবিধা হ'ব আৰু নতুন ভিডিঅ' বনাম আৰু ভাবিছোঁ শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আমি দিয়া প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ নতুন ভিডিঅ' এটালৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ